নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKG YT নিউজ এটা নতুন ভিডিঅ'লৈ। আৰু পোনপ্ৰথমে আমি আপোনালোকক এটা বিগ ব্ৰেকিং নিউজ দিব খুজিছোঁ। ৰাষ্ট্ৰীয় বজৰং দলে 6 ছেপ্টেম্বৰ তাৰিখে দিছে সমগ্ৰ অসম বন্ধ। পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘণ্টীয়া বন্ধ দিয়া হৈছে। আৰু কাঞ্চনজংঘা মুক্তিৰ দিনাখনেই ৰাষ্ট্ৰীয় বজৰং দলে সমগ্ৰ অসম বন্ধ দিছে। আৰু বহুত মানুহে এয়াও ভাবিছে কি এয়া কাঞ্চনজংঘাৰ মুক্তিত বাধা দিয়া চক্ৰান্ত হ'ব পাৰে, কোনো দুষ্কৃতিকাৰীয়ে এই কাম কৰিব পাৰে, আৰু হয়তো এইটো এটা ফেক নিউজো হ'ব পাৰে। কিন্তু বৰ্তমান সময়ত সমগ্ৰ ছ'চিয়েল মিডিয়াই নিউজটো ভাইৰেল হৈ পৰিছে, আৰু বহুত মানুহে ইয়াৰ প্ৰতিক্ৰিয়া কৰি লিখিছে কি অসমবাসীয়ে বন্ধ বৰ্জন কৰিবই লাগিব। হয়তো এয়া জুবিন গাৰ্গৰ অসমীয়া চিনেমা কাঞ্চনজংঘাৰ মুক্তিত বাধা দিয়াৰ চক্ৰান্ত, কিয়নো একেদিনাই মুক্তি পাব জুবিন গাৰ্গৰ কাঞ্চনজংঘা। হয়তো এয়া কাঞ্চনজংঘা মুক্তিত বাধা দিয়া এক চেষ্টা হ'ব পাৰে, কাৰণ হঠাতে 6 ছেপ্টেম্বৰত এনেধৰণৰ বন্ধ ঘোষণা কৰাটো সম্ভৱ নহয়। আৰু পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘণ্টীয়া বন্ধ দিয়া হৈছে, আৰু হয়তো এয়া কাঞ্চনজংঘা মুক্তিত বাধা দিয়া এক চেষ্টা হ'ব পাৰে। আমি আপোনালোকক আগলৈ আমাৰ চেনেলত জনাম কি এয়া নিউজটো ফেক নিউজ নে সঁচাকৈ 6 ছেপ্টেম্বৰ তাৰিখে বন্ধ থাকিব সমগ্ৰ অসম। আমি আপোনালোকক নিশ্চয় আমাৰ চেনেলত জনাম। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম।